যদিও বন্ধুসকল মোৰ বৰ্তমান মই সান্তৰিনীলৈ যাওঁতে মই সাগৰ পথেদি গৈছিলোঁ। সাগৰৰ পৰা সান্তৰিনী চহৰলৈ যাওঁতে দুটা ৰাস্তা আছে। এটা হ'ল খোজকাঢ়ি যোৱা ৰাস্তা, আনটো হ'ল কেবল কাৰৰ ৰাস্তা। যিহেতু সান্তৰিনী চহৰখন সাগৰৰ পৰা বহু ওপৰত আছে, যিহেতু মই আহোঁতেই ওপৰৰ পৰা আহোঁতে তললৈ খোজকাঢ়ি আহিছিলোঁ আৰু খোজকাঢ়ি আহোঁতে যি দেখা পাইছিলোঁ সেইবিলাক আপোনালোকক দেখাই আছোঁ। আপোনালোকে দেখি আছে এয়া সাগৰৰ দৃশ্য, ধুনীয়া ধুনীয়া সাগৰৰ দৃশ্য। আৰু এইফালে দেখি আছে দোকান পোহৰ আৰু এইবিলাক আকৌ দেখি আছে সাগৰৰ, এইফালে সাগৰ আনফালে দোকান আৰু কিছুমান এইবিলাক যিবোৰ দেখি আছে প্ৰায় পৰ্যটক হয়। ইয়ালৈ বহুত পৰ্যটক আহে, 3খন 4খন ডাঙৰ ডাঙৰ জাহাজ কাষত ৰৈ। এয়া হৈছে আচলতে জাহাজবিলাকৰ পৰাই জাহাজৰ পৰা অহা পৰ্যটকবিলাকৰ পৰাই ইহঁতৰ জীৱিকা আছে বুলি ক'ব পাৰি। যিহেতু ইয়াৰ ঘৰবিলাক পাহাৰৰ ওপৰত আছে, শিলেৰে বনোৱা, আৰু ইয়াত খেতি বাতি নহয় বুলিয়ে ক'ব পাৰি। মানে এই জেগাডোখৰত হয় যদিও বহুত কম হয়, মাটিবিলাক শুকান। যি দেখিছোঁ বহুত মানে ক'বই নালাগে, তাৰমানে ইমানেই শুকান। ইয়াত কেনেকৈ মানুহবিলাকে থাকে আৰু বুলি ভাবিব পাৰি। কিন্তু ইয়াত যিমান পৰ্যটক আহে, যিহেতু ঠাইডোখৰ বহুত ধুনীয়াকৈ সজোৱা আছে আৰু প্ৰাকৃতিক ফালৰ পৰাও পাহাৰৰ ওপৰৰ পৰা বহুত ধুনীয়া দেখা পোৱা যায়। আপোনালোকে হয়তো অলপ দেখিছে, যদি ইয়ালৈ আহে কিমান ধুনীয়াকৈ দেখিব ক'বই নালাগে। তাৰমানে ইয়াৰ ভিডিঅ'ত যিমান ধুনীয়াকৈ দেখিছে ইয়াতকৈ বহুত গুণেই বেছি ধুনীয়া মানে। কিন্তু ইয়াৰ জীৱিকা বুলিবলৈ মানে অকল পৰ্যটকে আহিলেহে ইয়াৰ মানুহবিলাকে জীয়াই থাকিব পাৰিব বুলি ক'ব পৰা যায়। মানে এই আপোনালোকে দেখি আছে, আপোনালোকে চাই থাকক শেষলৈকে। আৰু যি দেখি আছে এইবিলাক হৈছে ৰাস্তাৰ ফালে যাওঁতে আপোনালোকে দেখি থকা এই সান্তৰিনীৰ কিছুমান দৃশ্য। ইয়াত গাধ দেখি আছে, গাধৰ পিঠিটো মানুহে ওপৰৰ পৰা তললৈ যাব পাৰি। বহুত খটখটি আছে, 600তকৈও তললৈ, মানে 600তকৈও বেছি খটখটি আছে। আৰু ইফালে আৰু এটা আছে কেবল কাৰেও যাব পাৰি। আৰু খটখটিৰে যাওঁতে $20 বা মানে ইউৰো 15 বা 20 ইউৰো লয়, আৰু কেবল কাৰেৰে যাওঁতে 5 বা 10 ইউৰো লয়। আৰু আপোনালোকে এয়া দেখিছে কিছুমান পৰ্যটকে ঘোঁৰা নহয় দেই, এইবিলাক গাঁঠত উঠি মানে ওপৰৰ পৰা তললৈ গৈ আছে। গাঁঠত উঠি যোৱা কম নহয় দেই, বহুত মানে ঠেকেচ খাই যায়, মানে টিকা সিজি যাব, মানে ক'বই নালাগে। আৰু মানুহে এইবিলাক দেখিছে কেনেকৈ হাঁহি গৈ আছে নহয় জানো। আৰু আপোনালোকে এয়া চাই থাকক সান্তৰিনীৰ ওপৰৰ পৰা তললৈ যোৱা কিছুমান মানে গাঁঠত খটখটিৰে গৈ থকা ভিডিঅ' দেখি আছে, আপোনালোকে দৃশ্য দেখি আছে, চাই থাকক। আৰু এনেকুৱা ভিডিঅ' আগলৈও বহুত চাব পাৰিব, বেলেগ দেশৰ ভিডিঅ' মই আপোনালোকক দেখাই থাকিম। আৰু ভৱিষ্যতেও আপোনালোকে এনেকুৱা ভিডিঅ' মোৰ চেনেলৰ যোগে চাই থাকিব পাৰিব। গতিকে ইমানেই আজিলৈ আপোনালোকক দেখালোঁ। আৰু আপোনালোকে মোৰ এই ভিডিঅ'টো মানে ইয়াৰ মনোমোহা দৃশ্যবোৰ দেখুওৱা কেনেকুৱা লাগিলে পিছত জনাব। আজিলৈ ইমানেই। আকৌ আপোনালোকক লগ পাম এটি মনোমোহা দৃশ্য লগত লৈ। ধন্যবাদ।